জখলাটো বগালো কিন্তু মানে জীৱন সংগিনী এজনী লাগে উৎকৃষ্ট মানদণ্ড মানে এজনী পালে ভাল হয় মেৰুদণ্ড ফিট হৈ থকা আমি বিশেষ আজি আকৌ আহিছোঁ বেলেগ এটা ভিডিঅ' লৈ অলপ বেলেগ ধৰণে প্লাটুন ভাগ হৈ গ'ল অলৰেডি আমাৰ আৰু আমি প্লাটুনত কাইলৈ যাম আজি এতিয়া গন্তি শুনাই দিলে আৰু চবে নিজৰ নিজৰ পেক কৰাত লাগি আছে চব ব্যস্ত হৈ আছে কিছুমান গুৱাহাটী যাব কিছুমান গোৱালপাৰা কিছুমান যাব নলবাৰী আৰু কিছুমান কোকৰাঝাৰ তাকে চবেই নিজৰ নিজৰ বেগ পেকিং কৰি আছে দেখাম আপোনালোকক চাব ভিডিঅ'টো আজি অলপ বেলেগ ধৰণৰ একদম বেগ চেক পেকিং কৰি ৰেডি বেগ পেকিং কৰি ৰেডি অলপ ৰেষ্ট লৈছে এইকেইজন আৰু আপোনালোকক দেখাই আছোঁ ক'ত পাইছা কোৱা বিহাৰ ওচৰত বৰ্ডাৰ কেনেকুৱা লাগিছে কেনেকৈ মোৰ মাথা গৰম হৈছে ইয়াৰ পৰা যদি 2 ঘণ্টা 47 মিনিট লাগে এনে বেকৰ জেগা ঘৰত যাওঁতে কি হ'ব মই নিজে ভাবিব পৰা নাই আচ্ছা কোৱা কি নিজৰ কৰ্তব্য কৰিব লাগিব যিহেতু আচ্ছা যাবা আৰু নাই কাইলৈ যাবই লাগিব উপায় নাই ভাই বন্ধু এৰি থৈ যাম অলপ বেয়া লাগিব আচ্ছা মোৰ গোৱালপাৰা কেনেকুৱা লাগিছে একদম মজা লাগিছে গোৱালপাৰা আৰু ইনষ্ট্ৰাকশ্যন নাই তাৰ কাৰণে ভাল লাগিছে আচ্ছা বেগ চেক পেকিং কৰি আছে একদম ল'ৰা কাইলৈ ক'ত যাব কাইলৈ মই যাম হেৰি নলবাৰী মানে একেবাৰে জেলত যাম ৰেডি একদম বেগ চেক পেকিং কৰি তুমি ক'ত যাবা মই হেডকোৱাৰ্টাৰ কটন ড্ৰেছবিলাক দিবা তুমি কি ৰকম একেবাৰে বেগ চেক পেকিং কৰি ৰেডি তুমি ক'ত পাবা মই গুৱাহাটী কেনেকুৱা লাগিছে মজা একেবাৰে ৰেডি মিলিও হৈ গ'ল চাগে বেগ চেক পেকিং কৰি ৰেডি কেনেকুৱা তুমি যে যাবা যে এতিয়া আমাৰ মোৰ লগতে যাবা কাইলৈ কেনেকুৱা যেনেকুৱা মানে তোমাৰো যেনেকুৱা লাগিছে মোৰ তেনেকুৱা লাগিছে আৰু আচ্ছা মানুহৰ বোলে ফৌজি জীৱনটো এনেকুৱা নহয় একেবাৰে দুখতো মানুহে ফৌজি মানুহে কেতিয়াও চকু পানী নুটুকে একেবাৰে সুখ আনন্দৰ সময়ত কেতিয়াও চকু পানী নুটুকে আচ্ছা এইটো এটা ফৌজি হৈছে নিয়মে আচ্ছা বাকী আৰু য'তে কেম ত'তে প্ৰেম আৰু কোৱা নেকি তুমি অকল তুমি এইটো ভিডিঅ' নকৰিবা তুমি কিয় পাই নহয় তোমাৰ তুমি মই কেনেকৈ আছোঁ নাই সেইবিলাক নেদেখাওঁ মই না নহয় কেনেকুৱা তুমি কি বহুত মানে দুখো লাগিছে ভালো লাগিছে তাত থাকি যাব গুণ হিমাংশু আমাৰ এইফালে আমাৰ মালিক এইফালে আমাৰ ফিৰোদা তেওঁলোক থাকি যাব তাতো অলপ দুখ টকা লাগিছে আৰু কিন্তু ইভাগে ভালে লাগিছে বাৰু তুমি যাবা লগত আচ্ছা জ্ঞানদীপ যাব ঠিক আছে আৰু সীমান্তক এদিন তাতো বেয়া লাগিছে অলপ একেবাৰে আজি ভিডিঅ'টো মানে একেবাৰে ৰাতিপুৱা কৰিম আৰু ময়ো কাপোৰ চাপোৰ ভৰাই লওঁ আকৌ নেক্সট টাইম ৰাতিপুৱা লগ পাই আছোঁ চেক পেকিং কৰি আহি গ'লোঁ লগৰকেইটাই এয়া বেগ চেক পেকিং কৰি আছে আৰু আজি আমি যাব লাগে কেম্প এৰিব লাগে লাহেকৈ যাম চবেই নিজৰ নিজৰ কামত লাগি আছে আৰু আচ্ছা তুমি চিৰাং কেনেকুৱা আচ্ছা এয়া পেকিং কৰাত পূৰা লাগি আছে আমাৰ এইফালে দুডুমীয়া ক'ত পাইছে মই নলবাৰী জেল কি মনটো বেয়া নে বেয়া নহয় এতিয়া আহিছোহে ডিউটি আচ্ছা আকৌ কাপোৰ বান্ধিব হ'লেই তুমি নাবান্ধা নি তোমাৰ ক'ত আচ্ছা দাস ডাঙৰীয়া এইফালে ৰেডি হৈ আছে কেনেকুৱা ক'ত পাইছা তুমি কেনেকুৱা লাগিছে কইনা আচ্ছা আচ্ছা বৰ বেছিকৈ মনত নেপেলাবা ডিউটিত অলপ গুৰুত্ব দিবা এইফালে কি বেয়া বস্তু তুমি বেছিকৈ পোৱা নাপাবা এই বেয়া বস্তু মই নাখাওঁ বেগ ৰেডি ন এইফালে আমাৰ দেৱজিত দা কেনেকুৱা চব ৰেডি হয় আমি যাবাগে আৰু অঁ কিবা ক'বা দুখ প্ৰকাশ কৰিছে মানে মই কেইটা মনত পৰিব না অঁ সেইকাৰণে মানে তোৰ মনত চাবি পাছপৰ্ট ফটো যিহেতু প্লাটুন যামগৈ আজি কামান চাৰ্টিফিকেটখন আনি লওঁ অফিচলৈ যাওঁ আৰু অফিচলৈ আহিলে একদম ফৰ্মেল ড্ৰেছত আহিবলগীয়া হয় যাওঁ আৰু দেখাম কেনেকৈ যাওঁ কি কথা ক'ত পাওঁগৈ চাই থাকিব কামান চাৰ্টিফিকেট মানে গোটেইকেইটা লগ খালেহে দিব ৰখি থকা হৈছে ল'ৰা ক'ত পালা তুমি ক'ত পালা
কৰিমগঞ্জত। তুমি ক'ত পালা গোটেই? মই এই কইনা ধৰা ন এইবিলাক দেখা পাব। তুমি ক'ত পালা? মই কইনা ধৰা কইনা কইনা মানে ধৰিম বুলি ভাবিছোঁ এইবাৰ মানে জীৱনত এজনী ধৰিম আৰু মানে হাঁহি ক'ব পৰা নাই। সফলতাৰ জখলাটো বগালোঁ কিন্তু মানে জীৱন সংগিনী এজনী লাগে উৎকৃষ্ট মানদণ্ড মানে এজনী পালে ভাল হয় মেৰুদণ্ড ফিট হৈ থকা। আমি বিশেষকৈ মানে কলিকতাৰ বাবে এজনী জীৱন সংগিনী বিচাৰি আছোঁ। বিশেষকৈ তেখেতৰ বয়সটো বৰ্তমান ভটিয়াই গৈছে হয় নহয় বৰনদী ভটিয়াই তেনেকৈ কইনা ক'ত পালা মানে? কইনা ধৰা একেবাৰে মিচিক হাঁহি ন? কইনা এবাৰ কইনা ধৰা কইনা এজনী ধৰি বিয়া পাতিলে আমাৰ লগতে আছিলে। এতিয়া ই মানে আমাৰ পৰা অলপ ছেপাৰেটকৈ থাকে আজিকালি। বিয়া চেপাতি ভাড়া ৰুমত থাকে। কেনেকুৱা হেৰি ঠিকে আছে? বিয়া পতাৰ অনুভৱ বহুত ভাল। যে বিয়া পাতিবলৈ ভাল যিটো ভিতৰৰ যদি কথা সেইটো আমিহে জানো। আশীৰ্বাদ থাকিল চেনেলৰ ছাবস্ক্ৰাইব আৰু ভিউৱাৰ্ছ পূৰা বঢ়াই দিয়ে। তাকে কামনা কৰিলোঁ। 400 ছাবস্ক্ৰাইবাৰ আছে 1000 ট্ৰান্সফাৰ। আৰু হেৰি তুমি চাহ তাহ খাব মতা নাই আমাক? ন বোৱাৰী আনিছা হয় না বিপদৰ বন্ধুৱে ভাই বন্ধু। অকণমান চাৰ্টিফিকেট পাই গ'লোঁ। এতিয়া আমি ৰাওনা হ'ম আৰু প্লাটুনলৈ। এতিয়া যাওঁ আমি আৰু ভাতটো খাই যাম আৰু এতিয়া গোটেইকেইটা লগ খাই তাকে চাই থাকিব। মানে দেৱ অকণমান দুখ কৰিছে। ই থাকি গ'ল চালামি পাৰ্টি আৰু আমাৰ গুণকায়ো থাকি গ'ল। চাওঁ এইফালে চাই দিয়া বা কিয় দুখ নকৰিবা তুমি। আমি আহি থাকিম যাওকে মাৰি থাকা দুখ নকৰিবা তুমিও। মানে চালামি পাৰ্টিত থাকি গ'ল অকণমান হাইটটো বেছি সেইটো কাৰণে। একো নাই লগ পাম দেই দুখ নকৰিবা। চাওঁ বাই বাই। ল'ৰাকেইটা নলবাৰী যাবগৈ আমাক এৰি থৈ আজি। কেনেকুৱা কি ক'বা আমাক যে এৰি থৈ যোৱাগৈ? গাড়ীত বস্তু পেকিং কৰিলাই তুমি উঠালাই? দুখিত কাৰণ আমি ভাই বন্ধুক যাবলৈ লৈছোঁ। সিহঁতেও যাবগৈ তো মনটো অকণমান বেয়া লাগিছে সঁচাকৈ। আৰু ইয়াত গৰমৰো প্ৰভাৱ দেখিছোঁ। গেঞ্জি পিন্ধি আছোঁ উপায় নাই। দুদুমীয়াটো পূৰা টেনশ্যন পাইছে। আমি ৰাতন কামানলৈ ফোন কৰোঁ দেই। ক'ত তুমিতো হেৰিয়ত আছিলা ন জেলত? মই জেললৈ যাওঁগৈ। যায়গৈ ই গুৱাহাটীত পাইছে। বাই বাই আৰু ই যায়গৈ। কওক কিবা কি কম মিছ কৰিম তহঁতক ইমান দিন লগত থাকিলোঁ। লগে ভাগে কেতিয়াবা আৰু 4-5 বছৰ পিছত লগ পাম চাগে লগতে হেডকোৱাৰ্টাৰত। অ'কে বাই বাই বাই। বস্তু নি আছোঁ মেজিক এখন লৈ লৈছোঁ আমি চৰাই। ইয়াতে যাব লাগিব গোটেইখিনি মিলি মেজিকত ধুনীয়াকৈ যাম গোটেইকেইটা। ৰিজাৰ্ভ পাৰ্টি ইয়াকো এৰি থৈ যাম আৰু আজি। কিবা এটা হ'লে একেলগে প্ৰেক্টিচ কৰা মানুহ নাইকিয়া হৈ থাকিলে। এতিয়া আমাৰ লগত নাই ই বেলেগত যাবগৈ। মই অলপ প্ৰেক্টিচ কৰিবলৈ অলপ প্ৰব্লেমেই হ'ব এতিয়া। একো নাই লগ পাই যাওঁ। বাই বাই আৰু চবকে বুলি কৈ দিলোঁ আৰু বাই বাই আৰু এনেকৈ মেজিকখনকে আমি ভাড়া কৰি ল'লোঁ আৰু এতিয়া উপায় নাই 6টা যামগৈ আৰু ইয়াতে। কি কুৰ্মীয় কি হাঁহি আছিলে? কি মোচন দি হাঁহি এটা মাৰে বহুত মিছ কৰে। চিগাৰেটটো ৰাতিপুৱা শুই দেখোন জ্বলাই থাকে। বাই বাই কণাকণি নকবি দেই বাবু। বাই বাই কণাকণি নকবি। গুৱাহাটীত পাম নেকি? গুৱাহাটীত এইবোৰ ধান্দাত বেছি ঘূৰি নাথাকিবি আৰু সেইটো লৈ গৈছ ন প্ৰেক্টিচ কৰি। বাই বাই আমাৰ হেণ্ডচাম বয়। বাই 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 আকৌ লগ পাম। স্মৃতি লগত লৈ গৈছে ফিল্ডখন উঠাই লয় গৰম হৈছে একেবাৰে চোলাটা খুলি লৈছোঁ। ডাইৰেক্ট যাম আমি কোকৰাঝাৰ গৈ আছোঁ। কোকৰাঝাৰ ভিউটো ভাল লাগিছে ন? মজা আহিছে। অঁ কোকৰাঝাৰ চহৰ আৰু থানাত সোমালোঁ। কামত চামত জমা দিলোঁ। চাহ একাপ খাই লওঁ। মিলিও আছে ইও চাহ খাব আৰু গোটেইকেইটাই লগ খাই তাকে পালোহি পাই মেলি অলপ চাহ খাওঁ। আইচক্ৰীম খাই লৈছোঁ আৰু আজি ভিডিঅ'টো ইমানে আছিল। ইয়াৰ পৰা সামৰিছোঁ। আকৌ নিউ এটা ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ অতি সোনকালে। আজিলৈ ধন্যবাদ।